সন্থার আদিবাসী ছাত্র সন্থার সভাপতি অমরজিৎ কেরকেটা ডাঙরিয়া লগতে আমার আদিবাসী ছাত্র সন্থা জিলার উপসভাপতি নারায়ণ সিং ডাঙরিয়া লগতে আমার ঢেকিয়াজুলি অপশ্চিম নরেন্দ্র সমষ্টি কমিটির উপসভাপতি মোহাম্মদ জয়নাল আলী ডাঙরিয়া লগতে পশ্চিম ঢেকিয়াজুলি বিধানসভা সমষ্টির সম্পাদক রাজিদাস বুঢ়া ডাঙরিয়া আৰু লগতে আমাৰ ৰাক্ষসমাৰী গ্ৰাম পঞ্চায়ত কমিটিৰ সভাপতি বিক্ৰম ৰাজক ডাঙৰীয়া আৰু ইয়াত উপস্থিত সন্মানীয় আমাৰ প্ৰাক্তন SSB বিষয়া তুলসীৰাম দে ডাঙৰীয়া লগতে ইয়াত উপস্থিত সন্মানীয় অমৰপুৰ জিলা পৰিষদৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ মনোনীত সদস্যবৃন্দ লগতে আমার শুভাকাঙ্ক্ষী সম্মানীয় রায়। তো আজি আমি রাক্ষসমাৰীৰ যিটো আমাৰ জয় ভাৰত পাৰ্টিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰিবলৈ লৈছোঁ। তো আমাৰ এই কাৰ্যালয়খন যেহেতু আমাৰ মাজত সন্মানীয় আমাৰ ৰাজ্য সভাপতি তেহাৰী ডাঙৰীয়া আছে, তেখেতে উদ্বোধন কৰিব। উদ্বোধন কৰাৰ আগতে আমি কাৰ্যালয় মুকলি কৰাৰ আগতে আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ। গতিকে প্ৰথমতে আমি সন্মান যাচিম এখন ফুলম গামোচাৰে আমাৰ সন্মানীয় ৰাজ্য সভাপতি তেহাৰী ডাঙৰীয়া। তো তেখেতক ফুলম গামোচা আগবঢ়াই লগতে আমাৰ মাজত আছে সন্মানীয় আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি অমৰজিৎ কেৰকেটা ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাম। লগতে ইয়াত উপস্থিত আছে আমাৰ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তি প্ৰাক্তন SSB বিষয়া তুলসীৰাম দে ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমার সম্বর্ধনা অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ। जिंदाबाद